গুড মৰ্নিং নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। চ' আজি এটা মই জীৱনৰ এটা লক্ষ্য উদ্দেশ্য ক'ম বা মোৰ জীৱনত কি কি ভুল হৈছে বা মোৰ চাকৰি জীৱনত মোৰ 2 বছৰ 2.5 বছৰ চাকৰি কাৰ্যকালত মোৰ কি কি ভুল হৈছে বা মোৰ কি কৰিলোঁ, তো গোটেইখিনি আজি ইয়াতে ক'ম। আৰু মোৰ লাইফত কি কি বস্তু আহিলে বা কি বস্তু নাই হোৱা এইখিনি আপোনালোকক জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই আছোঁ গড়বাই ছেকেণ্ডাৰী ফিল্ডত। মই হান্তাৰখন লৈ আনিলোঁ। সেইখন মোৰ আন্ধাৰ এতিয়া অকণমান লেতেৰা হৈ আছে কাৰণ বৰষুণ দি আছে, চলালে বোকা পৰি যায়। আৰু এটা কথা, মই প্ৰথমতে এটা যোনটো আমি থ'বলৈ বা আমি ৰাখিবলৈ তাৰ প্ৰথমতে আমি ঘৰ বনাব লাগিছিলে। মই আকৌ কি কৰিলোঁ, প্ৰথমতে চাকৰি জইন কৰাৰ পাছতে আমি 1.5 বছৰ নহয়, মানে 10-11 মাহ পাছতে মই এখন গাড়ী কিনিলোঁ। এখন হান্টাৰ 350 ৰয়েল এনফিল্ডৰ। আৰু এইটো মোৰ প্ৰথম ভুল হ'ল। আৰু তাৰ পাছতে মই ভাবিলোঁ মোৰ অকণমান টেকনিচিয়ানত অকণমান মোবাইল বেয়া আছিলে। লগতে মই আইফোন এটা ল'লোঁ, যোনটো এতিয়া ভিডিঅ' বনাই আছোঁ। এইটো মই এখন মোবাইল মই নানিলোঁ বাৰু। সেই দুটা কিনাৰ পাছত মই জীৱনত বহুত ভুল কাম কৰিলোঁ। কাৰণ প্ৰথমতে মানুহে ৰাখিবলৈ ঘৰ বনাব লাগে বা ৰাখিবলৈ কিবা বাসগৃহ মাটি এনেকৈ মাটি বাৰী কিনিব লাগে। আমি প্ৰথমতে কিনিলোঁ এখন ভায়েক, তাৰপাছত আইফোন, তেনেকুৱা ধৰণৰ বহুত বস্তু, যোনখিনি বস্তু আমি পাছত কিনিব লাগে বা যোনটো মনত আমি বা বাসগৃহ নিজৰ ৰেচিডেণ্টি মানে থকাৰ ব্যৱস্থা থকাৰ পাছতে এইবিলাক কিনিব লাগে। তো এইবিলাক আমি গাল্টি কিনিলোঁ বা যোনখিনি হয়তো আপোনালোকে চাই আছে আপকামিং আসাম পুলিচ ABUPৰ কাৰণে চাকৰি পাবলগীয়া হৈ আছে তো আপোনালোকে এইবিলাক কাম নকৰিব। কাৰণ আমি জীৱনত এইখিনি ভুল কাম কৰিলোৱে, তো আপোনালোকে নকৰিব এইবিলাক কাম। তো চবৰে এটা ড্ৰিম থাকে যে মই বাইক এখন লৈ পিনি জীৱনৰ শান্তিকৈ বা কাৰো পৰা এনেকৈ বাইক নোখোজে আৰু মই নিজৰ বাইকেৰে এফালে ঘূৰি ফুৰিম আৰু ধুনীয়াকৈ চলিম বুলি ভাবিছোঁ। আমিও এনেকৈ চলি আছে। কাৰণ হ'লেও এটা আমি ভুল বুলিও নহয়, কাৰণ যথেষ্ট সুবিধা পাইছে আৰু যথেষ্ট এইখন বাইকৰ পৰা মই যথেষ্ট দূৰণিৰ পৰা বা এনেকৈ অহা যোৱা মোৰ যান বাহনৰ অকণমান কিবা হৈছে, তো ভুলো হোৱা নাই ক'বলৈ গ'লে। আৰু এইখন আন্তাৰ মই যোৱা 24 চনৰ এপ্ৰিল 10 তাৰিখে লৈছিলে। মই আজিলৈকে 1.5 বছৰমান হৈছে। তো এতিয়াতো খুব ফেচিলিটি বা ভালে আছে। তো সেইটোৱে আছিলে। আৰু বাকী মোবাইলটো ল'লোঁ আইফোন এটা। আৰু এইখিনি ভুল কাম কৰিলোঁ। মই ভুল কাম বুলি ক'বলৈ যোৱা নাই আৰু একচুৱেলি মানুহৰ এটা ড্ৰিম থাকে, যোনটো ড্ৰিম থাকে মানুহে যদি এইবিলাক বস্তু নলয়, সঁচাকৈ মানুহৰ বহুত মানে আশা ৰখি যায়। তো এইকাৰণে মই লৈ এইবিলাক বস্তু। আৰু আপোনালোকে যোনখিনি বস্তু হয়তো মই এইখিনি কথা হয়তো আপোনালোকে কিছুমান ভিউৱাৰে হয়তো বেয়াকৈ কমেণ্ট কৰিব, কিছুমান ভিউৱাৰে হয়তো ভালকৈ কমেণ্ট কৰিব, পজিটিভ মাইণ্ডত বা নিগেটিভ মাইণ্ডত কিছুমান কমেণ্ট কৰিব। মই এইবিলাক জাষ্ট মেটাৰ নকৰোঁ, কাৰণ মই যিখিনি বস্তু মই লাগতে লৈছিলে মই এইখিনি বস্তুৱে লৈছোঁ। হ'লেও এটা চবেই ভাবে এখন চাকৰি পোৱাৰ পাছত ঘৰখন শান্তিকৈ চলাম বা নিজৰ মতে এটা শান্তিকৈ যাম, তো এনেকৈ ভাবে চবেই। তো সেইটোৱে আছিলে। যদি আপোনালোকে চাকৰি পায়, অহা যোনটো আমাৰ আপকামিং হৈ আছে আসাম পুলিচ ABUP হওক বা ড্ৰাইভিঙে হওক বা SI হওক বা বিভিন্ন ধৰণৰ প'ষ্টেই হওক বা গ্ৰেড 4 গ্ৰেড 3 হওক, তো আপোনালোকে এটা চাকৰি পোৱাৰ পাছত কি কৰিব, আপোনালোকৰ চাকৰি পাই আপোনালোকৰ বা কিছুমান হয়তো চাকৰি পোৱাৰ পাছত 6-7 মাহ পাছত লোন লয়, EMI এনেকৈ বহুত মটৰচাইকেল বাইক কিনে, তো ডাঙৰ মোবাইল কিনে সপোন থাকে ঠিক মোৰ ধৰণে। তো এনেকুৱা আপোনালোকে ড্ৰিম লৈছা যদি আপোনালোকৰ অকণমান চাই থওক, কাৰণ সেইটো আপুনি সদায় প্ৰথম ৰেচিডেণ্টি যোনটো আমি থাকিব লাগে বা ঘৰ বাৰী এইবিলাক প্ৰথমতে বনাব লাগিছিলে। তো এইবিলাক হয়তো আমাৰ আছে বাৰু, এইবিলাক হয়তো মই এখন ল'লোঁ আৰু আইফোন এখন ল'লোঁ। আৰু আপোনালোকৰ এইবিলাক ড্ৰিমবিলাক সপোনবিলাক পূৰণ কৰিব লাগে, একোটা সপোনবিলাক। এই সপোনবিলাক থাকিলে কিছুমান হয়তো অকণমান ডিপ্ৰেশ্যনত পৰি যায়।
তো এইটোৱে আছিলে আজি ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে চাকৰি পোৱাৰ পাছত আপোনালোকে কি কৰিব বিচাৰিছে, আপোনাৰ লাইফটো কি আনিব বিচাৰিছে আপোনালোকে কমেণ্টত জনাব। তো এইটোৱে আছিলে, বাই বাই।